আজি যেহেতু বহুত গৰম পৰিছে নহয় জানো আজি আছে আপোনাৰ 38 ডিগ্ৰী আছে আজি এটো কাৰণে আজি মানে বহুত গৰম পৰিছে আজি মানে বহুত গৰম মানে আজি মানে কি কম মানে আজি মানে বহুত গৰম পৰিছে সো মই তাকে মানে অলপ মানে ব্লগ এটা মানে বনাইছো যে আমাৰ মানে নামপুৰত মানে যিখন মানে ডক্টৰ ভূপেন হাজৰিকা উদ্যান আছে সেই উদ্যানখনত আজি মানে মানুহ মানে আজি মানে গৰমৰ কাৰণে আজি মানে ওলাই আহিছে মই তাকে অলপ মানে দেখাবলৈ চেষ্টা কৰিছো এফালে মানুহ এখিনি সৰু ল'ৰা ছোৱালীখিনি একচুয়ালি আৰু এফালে খেলি আছে এখিনি একচুয়ালি সৰু ল'ৰাখিনিৰ কাৰণেহে আৰু ডাঙৰ মানুহখিনি সেইফালে আছে আৰু মই দেখাই আছো ইমান ধুনীয়া এখন আৰু এই সাইনবোৰ্ডখনত মানে লিখা আছে for children 7 years and below only শিশুৰ বাবে কেৱল 7 বছৰ 7 আৰু এফালে সৰু 7 বছৰ ল'ৰা ছোৱালীখিনি ইমান ধুনীয়াকৈ মানে ঝুলনা খেলি আছে মানে ভাল লাগিছে দেখি আৰু ইয়াত আছে আৰু এখন মানে সৰু ল'ৰা ছোৱালীখিনি খেলে তাৰ পিছত এখনো আছে মই দেখাই দিছো আৰু এফালে আছে আৰু এখন মানে এফালে এটা আৰু ইফালে এটা উঠে এফালে এটা আৰু ইফালে এটা আজি মোৰ লগত আহিছে এয়া মোৰ ভতিজা আৰু এখন ইমান ধুনীয়াকৈ ঘূৰি আছে এই ভাইয়া মাথা ঘূৰাব আৰু এখন দেখিছে ঝুলনা ইয়াত অকল 4টাহে মাথো উঠিব পাৰে দে তাতকৈ বেছি নোৱাৰে উঠা আৰু এফালে মানে দেখিব পাইছে যে ইমান ধুনীয়া ফুল আছে সবফালে ফুল মানে এটা মানে সেউজীয়া পৰিৱেশত মানে আজি মই আহিছো মানে ঘৰত মানে বহুত গৰম পৰিছে আজি মানে বহুত গৰম আজি সেইটো কাৰণে আজি মানে ওলাই আহিছো আৰু দেখিছে সবফালে মানে ল'ৰা ছোৱালীখিনি আছে সবফালে মানুহ আছে কেৱল মানুহে মানুহ আৰু তাকে মই দেখাবলৈ বিচাৰিছো আৰু ইয়াত আছে মানে লিখা আছে ইয়াত মানে লিখা আছে কি মানে ইয়াত মানে লিখা আছে যে মই এখন সাইনবোৰ্ড মানে দেখাইছো আপোনালোকক ইয়াত লিখা আছে লভ ফ্লাৱাৰ্স ডু নট প্লাক দেম মানে লিখা আছে আৰু ইয়াত মানে ইমান ধুনীয়া মানে ৰিংটন বাজি আছে আৰু এফালে আছে মানে ইমান ধুনীয়া মানে জেগা ইমান ধুনীয়া ফুল আছে চাৰিওফালে কেৱল অকল ফুলে ফুল মানে কি ক'ম আৰু ক'বলৈ একো ভাষা নাই তাৰপিছত আৰু ইয়াত আৰু এখন সাইনবোৰ্ডত মানে লিখা আছে দিস ইজ পাব্লিক property, keep it clean and beautiful
মানে ধুনীয়া ক্লিন মানে চাফা। আৰু এখন দেখিছে ইমান ধুনীয়া এখন জেগা। আৰু এইকেইটা আছে আমাৰ নামৰূপৰ BVFC ডাষ্টবিন। এয়া চাওক BVFC বুলি যে লিখা আছে, এইকেইটা হৈছে নামৰূপৰ মানে BVFC হয় এইকেইটা, এইফালে BVFC। আৰু ইয়াত মানে এনেকৈ মানে লিখা আছে ক্লিননেছ ইজ নেক্সট টু গড লাইন্স ইউজ ডাষ্টবিনছ টু থ্ৰ গাৰ্বেজ। তাৰমানে আমিতো ইংলিছ মিডিয়ামত পঢ়া আমি ল'ৰা নহয়, আমি নাজানো ইংলিছ, অলপ জানো আৰু তথাপিতো মানে মিনিংটো জানো আৰু মানে ক্লিন মানে চাফা মই সেইটোৱে জানো আৰু মানে বাকী মই ইংলিছ মিডিয়ামো নহয়, একো নহয়, সব মিছা কৈছে। খালি মই আছামিজ মিডিয়ামত পঢ়া ল'ৰা হয় আৰু দেই আপোনালোক। আৰু মই এইফালে মানে দেখা বিচাৰিছোঁ ইমান ধুনীয়া ফুল, ইমান ধুনীয়া ফুল, ইমান ধুনীয়া ফুল, চাৰিওফালে ফুল এইফালে ফুল, এফালে ফুল, এফালে ফুল। আমি এতিয়া গৈ আছোঁ এফালে কিছুমানে জিম মাৰিছে, মই জিম মাৰা দেখুৱাইছোঁ। আৰু মানে ইয়াত মানে আহিয়ে ভাল লাগে। দেখিছে ইমান ধুনীয়া এখন মানে জিম মাৰিব পূৰা ইয়াত মানে। আৰু এইখন মানে বডি মাচুল বনোৱা হয়, মানে ভৰি বনোৱা হয়। আৰু এইফালে আছে ইমান ধুনীয়া জেগা। আৰু এইফালে আছে মানে এটা মানে মাচুল চাচুল বনাই আৰু ইমান ধুনীয়াকৈ মই দেখা দিছোঁ। ধন্যবাদ। আৰু আপোনালোকে আহিব, যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ। জয় হিন্দ।